ছাত্ৰ ছাত্ৰীসকল, আজি আমাৰ পাঠ হ'ব নত্ববিধি। ই এক ব্যাকৰণ ভিত্তিক পাঠ। গতিকে নত্ববিধিৰ বিষয়ে তোমালোকে আগৰ যিটো লেচন আছিলে যুগমীয়া শৰাইঘাট, তাৰ পিছপিনে ব্যাকৰণ ভিত্তিক এটা টোকা আছিলে। সেইখিনি যদি পঢ়িছা, তোমালোকে নত্ববিধিৰ বিষয়ে কিছু সামান্য এটা জ্ঞান আহৰণ কৰিব পাৰিছা। এতিয়া আমি নত্ববিধিৰ বিষয়ে আজি অকণমান বহলাই আলোচনা কৰিম। নত্ববিধিনো কি? যিবোৰ বিধি বা নিয়ম অনুসাৰে দন্তীয়া ন মূৰ্ধন্য নলৈ ৰূপান্তৰ হয়, সেই বিধি বা নিয়মবোৰকে নত্ববিধি বুলি কোৱা হয়। ইয়াত লিখা আছে, চোৱা। যিবোৰ বিধি বা নিয়ম অনুসৰি দন্তীয়া ন মূৰ্ধন্য নলৈ পৰিৱৰ্তন হয়, তাকে নত্ববিধি বোলে। অৰ্থাৎ সংস্কৃতৰ পৰা আমাৰ যিবিলাক তৎসম, অৰ্ধতৎসম, তদ্ভৱ এনেকুৱা সংস্কৃতৰ পৰা শব্দ আছে, সেই শব্দবোৰৰ ক'ত দন্তীয়া ন হ'ব, ক'ত মূৰ্ধন্য ন হ'ব, সেই শব্দবিলাকৰ কাৰণে কিছুমান বিশেষ নিয়ম বনাই থোৱা আছে, নিয়ম বা বিধান। আচলতে তোমালোকে যে কৈ থাকা আমাৰ বহুত বানান ভুল হয়, ক'ত দন্তীয়া ন হ'ব, ক'ত মূৰ্ধন্য ন হ'ব নাজানো, ক'ত হ্ৰস্বই হ'ব, ক'ত দীৰ্ঘই হ'ব, এই সকলোবিলাকৰ কাৰণে আচলতে ব্যাকৰণৰ কিছুমান এনেকুৱা আমাৰ জ্ঞান আছে, যিবোৰ জ্ঞানে আমাক কি কৰে, দন্তীয়া ন ক'ত হ'ব, মূৰ্ধন্য ন ক'ত হ'ব, হ্ৰস্বই ক'ত হয়, দীৰ্ঘই ক'ত হয়, এনেকুৱা জ্ঞানবিলাক আমাক ধাৰণা স্পষ্ট দিয়ে। সেইকাৰণে আমি ব্যাকৰণবিলাক আমি অকণমান ভালকৈ শিকি ল'ব লাগে। সন্ধিৰ নিয়ম জানিলে, নত্ববিধি, সত্ৰবিধি জানিলে, সমাস জানিলে আমাৰ বানানৰ ভুলবিলাক বহুখিনি শুদ্ধ হয়। এতিয়া আমি আজি চাওঁ আহা, নত্ববিধিৰনো কি নিয়ম আছে। প্ৰথমতে মই তোমালোকক নত্ববিধিৰ প্ৰধান নিয়ম তিনিটা বুজাই দিম। নত্ববিধিৰ প্ৰথম নিয়মটো হৈছে একেটা শব্দতে থকা ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ ঠিক পিছত, ৰি, ৰ আৰু মূৰ্ধন্যাক্ষৰ ঠিক পিছতে থকা দন্তীয়া নটো মূৰ্ধন্য নলৈ ৰূপান্তৰ হয়। তাৰমানে একেটা শব্দ, এটাই মাত্ৰ পদ, সেই পদটোত যদি ৰি, ৰি বা ৰ বা মূৰ্ধন্য ষ আছে আৰু তাৰ ঠিক পিছতে দন্তীয়া ন আছে, সেই দন্তীয়া নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হ'ব। উদাহৰণ চোৱা, ঋণ, ৰি মূৰ্ধন্য ন, ঋণ। কৰ্ণ, ক মূৰ্ধন্য নৰ ওপৰত ৰেফ, কৰ্ণ। কৃষ্ণ, বিষ্ণু, তৃণ, এইবিলাক শব্দ যদি চাওঁ আমি, এই শব্দবিলাকত প্ৰত্যেকটোতে মূৰ্ধন্য ন আছে। আৰু কি কাৰণে হৈছে মূৰ্ধন্য ন? তাৰ নিয়মটো হৈছে, তোমালোকে বৰ্ণবিন্যাস কৰিবলৈ জানা। বৰ্ণবিন্যাস কেনেকৈ কৰে অকণমান চোৱা। ইয়াতে যদি আমি ঋণ শব্দটো যদি আমি বৰ্ণবিন্যাস কৰোঁ, তেতিয়াহ'লে দেখিবা ৰি যোগ মূৰ্ধন্য ন, মূৰ্ধন্য নৰ তলত এডাল ব্যঞ্জন চিন আছে, ব্যঞ্জনান্ত চিন, হলন্ত। এইডাল কিয় লাগে? ব্যঞ্জন বৰ্ণবিলাক স্বৰ বৰ্ণৰ সহায় নোলোৱাকৈ সি সম্পূৰ্ণ হ'ব নোৱাৰে। ব্যঞ্জন বৰ্ণবিলাকৰ লগত স্বৰ বৰ্ণ যুক্ত হ'লেই সম্পূৰ্ণ হয়। ব্যঞ্জন বৰ্ণবিলাক আমি যদি স্বৰ বৰ্ণৰ পৰা পৃথক কৰি দিওঁ, তাৰ তলত এই ব্যঞ্জন চিনডাল আহি যাব। গতিকে সেইকাৰণে ইয়াতে মূৰ্ধন্য নটো ব্যঞ্জন চিন আহিছে, তাৰ পিছত অ আছে, মানে অটো মূৰ্ধন্য ন লগত লুকাই আছে। এতিয়া চোৱা, এই শব্দটোত ৰিটোৰ ঠিক পিছতে দন্তীয়া ন যদি আছিল, সি ১ নম্বৰ এই নিয়মটোৰ মতে দন্তীয়া নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হয়। বুজি পাইছা? ইয়াতে কৰ্ণটোত আমি যদি বৰ্ণৰ বিন্যাস কৰোঁ, ক যোগ অ, ৰ যোগ ন যোগ অ, কৰ্ণ। ইয়াতো চোৱা, মূৰ্ধন্য নটোৰ ঠিক আগত কি আছে? ৰ আছে। অৰ্থাৎ ৰৰ পিছত থকাৰ কাৰণে দন্তীয়া ন যদি আছিলোঁ, সি কি হ'ল? মূৰ্ধন্য নলৈ পৰিৱৰ্তন হয়। ঠিক তেনেকৈ কৃষ্ণ, ক যোগ ৰি, কৃ, মূৰ্ধন্য ষ যোগ মূৰ্ধন্য ন যোগ অ। গতিকে মূৰ্ধন্য ষৰ পিছতে দন্তীয়া ন যদি আছিলোঁ, সি মূৰ্ধন্য নলৈ পৰিৱৰ্তন হয়। বুজি পাইছা? এইটো হৈছে ১ নম্বৰ নিয়ম। ইয়াৰ অন্য কিছুমান শব্দও পাবা, তোমালোকে ব্যাকৰণত মই
এটা ইমেজ দিছোঁ, সেই ইমেজটো চাই ল'বা ব্যাকৰণৰ পাঠৰ পৰা। তাৰ পৰা সেইবিলাক বাকী যিবোৰ শব্দ পাইছা সেই শব্দবিলাক তোমালোকে নিজে নিজে বৰ্ণ বিন্যাস কৰি বিশ্লেষণ কৰি চাবা কি কাৰণে হৈছে। মই মাত্ৰ 3টা উদাহৰণ দিছোঁ। এতিয়া আমি সময়ৰ কাৰণে অলপ খৰতকীয়াকৈ পিছৰ নিয়মটোলৈ আগবাঢ়িছোঁ। 2 নম্বৰ নিয়মটোত এই নিয়মটোকে অকণমান বিস্তৃত, এই নিয়মটোৰ এটা বিস্তৃত ভাৰ্জন হৈছে 2 নম্বৰ নিয়মটো। কেনেকুৱা? ইয়াতে আছিল ৰি ৰ বা মূৰ্ধন্যাক্ষৰ ঠিক পিছতে যদি দন্ত্য ন থাকে। ইয়াতে অকণমান বেলেগ হৈছে কি, একেটা শব্দতে থকা ৰি ৰ বা মূৰ্ধন্যাক্ষৰ আৰু দন্ত্য ন, মানে ৰি ৰ বা মূৰ্ধন্যাক্ষৰ, ৰিও থাকিব পাৰে, ৰ থাকিব পাৰে বা মূৰ্ধন্যাক্ষ থাকিব পাৰে, তাৰ পিছপিনে দন্ত্য ন আছে, কিন্তু মাজত যদি স্বৰবৰ্ণ থাকে, স্বৰবৰ্ণ মানে অ আ হ্ৰস্বই দীৰ্ঘই, হ্ৰস্বৌ দীৰ্ঘৌ, ৰি এ ঐ উ ঔ, এইকেইটা বৰ্ণৰ ভিতৰত কিবা বৰ্ণ থাকে স্বৰবৰ্ণ, বা ক বৰ্গৰ কোনো বৰ্ণ, ক বৰ্গৰ বৰ্ণ মানে ক খ গ ঘ ঙ, এই 5টা বৰ্ণক ক বৰ্গৰ বৰ্ণ বুলি কোৱা হয়, বৰ্গীয় বৰ্ণ। ঠিক তেনেকৈ প বৰ্গৰ বৰ্ণ যদি থাকে, প বৰ্গৰ বৰ্ণ মানে প ফ ব ভ ম, এই 5টা হৈছে প বৰ্গৰ বৰ্ণ। অৰ্থাৎ ৰি ৰ হৰ পিছত যদি স্বৰবৰ্ণ থাকে বা ক বৰ্গৰ বৰ্ণ থাকে বা প বৰ্গৰ বৰ্ণ থাকে, নহ'লে অন্তস্থ জ ৱ বা হ, এই 3টা বৰ্ণৰ কোনোবা বৰ্ণ থাকে, তেতিয়া তাৰ পিছত থকা দন্ত্য নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হ'ব। উদাহৰণ চোৱা, কৃপণ। কৃপণটো যদি আমি বৰ্ণ বিন্যাস কৰোঁ, ক যোগ ৰি, ক যোগ অ, তাৰপিছত মূৰ্ধন্য ন যোগ অ, কৃপণ। কৰ পিছত কি আছে? ৰি। ৰি আমাৰ এইটো নিয়মত প্ৰথমতে ৰি বা ৰ বা মূৰ্ধন্যাক্ষৰ পিছত থাকিব, এতিয়া ৰিটো আমি পালোঁ, ইয়াতে আমাৰ ৰিটো আছে। ৰিৰ পিছত চোৱা কি আছে? প, প অৰ্থাৎ প বৰ্গৰ বৰ্ণ, তাৰপিছত অ আছে, অ মানে স্বৰবৰ্ণ, তাৰপিছত যদি দন্ত্য ন আছিলোঁ, সেই দন্ত্য নটো কি হ'ল? মূৰ্ধন্য নলৈ পৰিৱৰ্তন হ'ল, সেইকাৰণে কৃপণ শব্দটোত মূৰ্ধন্য ন হ'ব। তাৰ পিছফালৰ 2 নম্বৰ তাৰ পিছৰ উদাহৰণটো চোৱা, ৰাৱণ। ৰ যোগ আ, ৱ যোগ অ যোগ মূৰ্ধন্য ন যোগ অ, ইয়াতে আমি কি পালোঁ? প্ৰথমতে ৰটো আছে, আমাৰ নিয়মমতে আছিল ৰি ৰ হৰ পিছত, গতিকে ৰ আছে, ৰৰ পিছত কি আছে? আ, আ অৰ্থাৎ স্বৰবৰ্ণ, তাৰপিছত আছে ৱটো আমি পাইছিলোঁ, তাৰপিছত আছে অ, অটো স্বৰবৰ্ণ, গতিকে তাৰপিছত থকা দন্ত্য নটো মূৰ্ধন্য নলৈ পৰিৱৰ্তন হ'ল। গতিকে এই নত্যবিধিৰ 2 নম্বৰ নিয়মৰ এক কথা। তাৰপিছত চোৱা ভীষণ। হ যোগ দীৰ্ঘই, মূৰ্ধন্য খ যোগ অ, তাৰপিছত মূৰ্ধন্য ন যোগ অ, ইয়াতে কি আহিলে? মূৰ্ধন্য খ আহিলে। মূৰ্ধন্য খৰ পিছত কি আছে? অ, অ অৰ্থাৎ স্বৰবৰ্ণ, তাৰপিছত যদি দন্ত্য ন আছিল, সি মূৰ্ধন্য নলৈ পৰিৱৰ্তন হ'ল। বুজি পাইছা? এই নিয়মটোৰ মই 3টা উদাহৰণ দিলোঁ, আৰু বাকীকেইটা উদাহৰণো ব্যাকৰণ পাঠৰ পৰা চাই তোমালোকে নিজে নিজে বিশ্লেষণ কৰি উলিয়াই ল'বা। কিবা বুজি নাপালে মোক আকৌ সুধিব পাৰা। 3 নম্বৰ প্ৰধান নিয়মটো হৈছে মূৰ্ধন্য ত বৰ্গৰ আখৰৰ লগত যদি যুক্ত হয়, এতিয়া মূৰ্ধন্য ত বৰ্গৰ আখৰ কোনকেইটা? মূৰ্ধন্য ত, মূৰ্ধন্য থ, মূৰ্ধন্য দ, মূৰ্ধন্য ধ, মূৰ্ধন্য ন, এই 5টা হৈছে মূৰ্ধন্য ত বৰ্গৰ আখৰ। গতিকে এইকেইটা আখৰৰ লগত যদি দন্ত্য ন কিবাকে যুক্ত হয়, সেইটো দন্ত্য ন হৈ থাকিব নোৱাৰে, সি মূৰ্ধন্য নই হ'ব লাগিব। অৰ্থাৎ ত বৰ্গৰ যিকোনো আখৰৰ লগত যদি দন্ত্য ন যুক্ত হয়, সি মূৰ্ধন্য ন হ'ব। এতিয়া চোৱা, তাৰে কেইটামান এক্সাম্পল দিছোঁ, উদাহৰণ দিছোঁ চোৱা। ঘণ্টা, ইয়াত মূৰ্ধন্য নটো মূৰ্ধন্য তৰ লগত যুক্ত হৈছে, সেইকাৰণে সি মূৰ্ধন্য ন হ'ব লাগিব, দন্ত্য ন হৈ থাকিব নোৱাৰে। কণ্ঠ, মূৰ্ধন্য ন যোগ মূৰ্ধন্য থ। পিণ্ড, মূৰ্ধন্য নৰ লগত মূৰ্ধন্য দ যুক্ত হৈছে।
মানে মূৰ্ধন্য ণৰ লগত মূৰ্ধন্য দৰ লগত যুক্ত হোৱাৰ কাৰণে দন্ত্য নটো মূৰ্ধন্য দ হৈ গ'ল, মূৰ্ধন্য ন হৈ গ'ল। ঠিক তেনেকৈ সন্ধালনী, সন্ধালনী মানে প্ৰকাশ কৰা, ফাদিল কৰা। গতিকে সন্ধালনী মূৰ্ধন্য ন যুগ মূৰ্ধন্য ধ, মূৰ্ধন্য ধৰ লগত যুক্ত হোৱাৰ কাৰণে দন্ত্য নটো মূৰ্ধন্য ন হৈ গ'ল। ঠিক তেনেকৈ বিষণ্ণ, বিষণ্ণটোত কি হ'ল, আগৰ ফালে মূৰ্ধন্য খ থকাৰ কাৰণে দন্ত্য নটো মূৰ্ধন্য ন হ'ল, আৰু পিছৰ দন্ত্য নটো সি মূৰ্ধন্য ণৰ লগত যুক্ত হোৱাৰ কাৰণে মূৰ্ধন্য ন হৈ গ'ল। অৰ্থাৎ এই দুটা মূৰ্ধন্য ন হৈছে। বুজি পাইছা? এই তিনিটা নিয়ম প্ৰধান নিয়ম কৈছোঁ। ইয়াৰ পিছত আমি আৰু কিছুমান নিয়ম পাবা, যিবোৰ নিয়ম প্ৰকাৰান্তৰে বাক্যে প্ৰকাৰে ওপৰৰ প্ৰথম আৰু দ্বিতীয় নিয়মকেইটাৰ লগতে প্ৰকাৰান্তৰে সি জড়িত। গতিকে প্ৰথম আৰু দ্বিতীয় নিয়মটো ভালদৰে বুজি নল'লে পিছৰকেইটা তোমালোকে বুজি নাপাব। অৰ্থাৎ পিছৰ নিয়মবিলাকো সি কিবা নহয় কিবা প্ৰকাৰে 1 নম্বৰ বা 2 নম্বৰৰ লগত জড়িত হৈ আছে চাবলৈ গ'লে। ইয়াৰ পিছত আমি আলোচনা কৰিম।